আৰু এইখিনি যিমানখিনি দেখিছে চব ভাড়া ঘৰ তাতে হাৰমতিতে আছে ৰেল লাইনৰ পৰা অকণ আগলৈ আহি তো নমস্কাৰ বন্ধুসকল আপোনালোকক আৰু এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু কালি আমি গৈছিলোঁ হাৰমতি আৰু হাৰমতি কি কাৰণে গৈছিলোঁ ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণকৈ চাওক তেতিয়া গম পাব আৰু নতুনকৈ যদি কোনোবাই চাই আছে লাইক এটা কৰি দিব আৰু আগৰ ভিডিঅ'খিনি অলপ চাবচোন আপোনালোকে ছিট বেল্ট লগাই লৈছোঁ আমি আৰু ছিট বেল্ট লগাই ল'ব লাগে আপোনালোকেও লগাই ল'ব আৰু আগত চেকিং বহি আছে সেই বুলি ছিট বেল্ট নহয় ছেফটিৰ কাৰণে ছিট বেল্টডাল লগাব আৰু লাইচেঞ্চ চব উলিয়াই ল'ব গাড়ীখনৰ কালাৰিংটোৰ কথা পাতি আহিলে আৰু 3টা বজাত মাতিছে এতিয়া অহা নাই আৰু এতিয়া ট্ৰানজিটৰ ৰুমত যাম হাৰমতি ৰেল ষ্টেচনৰ ফালে আছে আৰু সি দোকানখনলৈ গৈছে ভিডিঅ'টো চাই থাককচোন বাৰু এয়া হাৰমতিৰ বজাৰ মোৰ চিনা লগ নমে itu baik jadi 3 buzar ko 3 buzar kana kulingnya apa masih kita আৰু এইটো দিনটো ৰদে পৰি থাকে ক'ত এইটো ৰুম কিটা ভাড়া ৰুম নেকি এইকেইটা চখ কয় এইটো বৰচাং নাই যদি থাকিব নোৱাৰে এইফালে ৰাতিপুৱা গোটেই ফালে পৰাই পৰিব এইফালে থাকিলেও পৰিব সেইটোৱে পেপচি লৈ আহিলোঁ হাৰমতিৰ পৰা তাৰপৰা কফি আৰু ইয়াত মিক্স কৰি এয়া ইয়াত হৈ আছে বেমাৰ এতিয়া জানো ঠিক হ'ব মাহেকত 3বাৰকৈ জ্বৰ হ'ব ঘৰেলো দৰৱ আছে যদি কমেণ্ট কৰিব বাকী এতিয়া হাৰমতি ৰুমৰ পৰা ওলাইছোঁ আৰু এইখিনি যিমানখিনি দেখিছে চব ভাড়া ঘৰ তাতে হাৰমতিতে আছে ৰেল লাইনৰ পৰা অকণ আগলৈ আহি আৰু হাৰমতিত যদি কোনোবাই ভাড়া ৰুম লয় ল'বহি পাৰে আৰু কণ্টেক্ট নাম্বাৰ এইটো হাৰমতিত যদি কোনোবাই ৰুম লাগে ৰেল লাইনৰ ওচৰত ল'বহি পাৰে পৰিৱেশটো চাই লওক ধুনীয়া এটা পৰিৱেশ গাঁৱৰ ভিতৰত আছে আৰু এই ঘৰটো চাওক